আকৌ গুৱাহাটী যাবলৈ ওলালোঁ কৃষ্ণাক লৈ আনিবলৈ প্ৰথম ট্ৰেইনত বহুত দিনৰ মূৰত উঠিলোঁ আজি তাৰপিছত খুলিছে কালি খুলিলে আজি যাবলৈ ওলাইছোঁ বাছতকৈ ট্ৰেইনত জাৰ্ণি কৰি মই ভাল পাওঁ অলপমান ৰাতিপুৱাই 5টা বজাতেই ট্ৰেইনেৰে বিশেষকৈ যাত্ৰা কৰাৰ যিটো আনন্দ বা যিটো অনুভৱ সেইটো মই আপোনালোকক ইয়াত ভিডিঅ'ৰে বুজাব নোৱাৰোঁ তাতে যেতিয়া কিনকিনীয়া বৰষুণ দি থাকে জনশূন্যহীন প্লেটফৰ্ম কেৱল মাত্ৰ কিছু পানীৰ ডোঙা কিছুমানহে দেখিবলৈ পোৱা গৈছে মাজে মাজে ট্ৰেইনেদি গ'লে এইটো এটা মানে বৰ ভাল লগা মানে মোৰ বিশেষকৈ বৰ ভাল লাগে তেজপুৰৰ পৰা যদি আপুনি গুৱাহাটীলৈ যায় চাহ বাগানৰ মাজে মাজে গৈ থাকে মনটো মানে ভাল লাগি যায় ৰাতিপুৱাই যেতিয়া চাহ বাগানখিনি দেখি যাওঁ কোনো হাই হুৰুমি নাই কোনো ধৰণৰ যান্ত্ৰিকতা নাই দেখিলে ভাল লাগি যায় মনটো সেউজীয়া সেউজীয়া অকল সেউজীয়া কিবা বেছি বুলাই আহিছে বোলা নহয় ইয়াত চাই আছো ৰ'বা আগলৈ গৈ পেলাই বড়ো ভাষাতে তেওঁলোকে কৈ আছে একো বুজি পোৱা নাই মই বুজিব লাগিব কিবা উলিয়াই আছে বস্তু যদি চালে গম পাম आं खोन्थाखायो কি হয় বাৰু এইটো जावै जावै सब बेमाररे কওকচোন অলপমান এইটো কওকচোন অলপমান আৰু ছটমূল কয় খতমূল বুলি কয় ন আৰু শুকালি ছাতাপুৰি মই নামটো শুনিছো এনেকে এটা ঘুৰি দিয়ক ঘুৰা এনেকে ঘুৰি থাকিলে দিয়ক ওই এটা ইয়াৰ পৰা কাটি দিয়ক এইটো 20 টাকা দামটো এইটো ৰুলে হৈ যাব নেকি বাৰু আৰু দাম পুৰুষা চলাই মোক পুৰুষা দি এটা নাই এই ইয়াৰ পৰা কাটি দিয়কচোন এটা লগোৱা নিচিনাকে 10 টাকা দিব 10 টাকা দিম মোকো গুৰি এটা দিবচোন ঘৰত ৰুই পেলাই চাম হয় যদি মই খোৱা নাই
Sabi. ঔষধটোৰ বিষয়ে অলপমান গম পালোঁ যে এইটো মানে মূৰত যদি লগাই আপোনালোকে মানে পিচি পেলায় তেতিয়াহ'লে মানে ওকণি মৰি যায় বোলে মূৰত আৰু যদি গেষ্ট্ৰিক থাকে গেষ্ট্ৰিকৰ মানুহে খালেও গেষ্ট্ৰিকৰ কাৰণে ভাল আৰু মানে কিছুমান পুৰুষৰ কিছুমান গুপ্ত ৰোগ থাকে তাৰ কাৰণে ভাল হয় বোলে ৰঙিয়া জংচন আহি পেলাই পাই গ'লোহি ইয়াত ট্ৰেইনখন অলপ দেৰি ৰখাব ইয়াত মানে তেজপুৰৰ পৰা গুৱাহাটীলৈ আহোঁতে দুটা ষ্টেচনত ৰখাই মানে দুবাৰ ইঞ্জিনটো চেঞ্জ কৰে এটা হৈছে ৰাঙাপাৰা আৰু ইয়াত এতিয়া ৰঙিয়া জংচন মানে ইঞ্জিনটো পিছফালৰ পৰা আনি পেলাই আগফালে লগাই আকৌ মানে বেলেগ এটা ৰাস্তালৈ লৈ যায় আকৌ তেনেকৈ অদলা বদলি কৰি আহে গতিকে 1 ঘণ্টামান সময় এনেই যায় ৰাস্তাটো বৰষুণ ৰঙিয়ালৈকেতো বৰষুণেই পালোঁ গুৱাহাটী আহি পোৱাৰ লগে লগে দেখিলোঁ বৰষুণৰ কোনো চিন চাপ নাই এতিয়া মালিগাঁও অভাৰব্ৰিজ পালোঁ তাৰ ওপৰতে গৈ আছোঁ এতিয়া ৰাস্তাটো পাৰ হ'বলৈ ইয়াত অভাৰব্ৰিজৰ ওপৰতে যাবলগীয়া হৈছে তলত এয়া গাড়ী গৈ আছে আইও মূৰতে লাগিল ঘৰ আহি পাই গ'লোঁ গা পা ধুই অলপমান ফ্ৰেছ হৈ ল'লোঁ তাৰপিছত মায়ে পূজা কৰি আছে ৰাতিপুৱাই ৰাতিপুৱা পূজা কৰাৰ পিছত অলপমান চাদৰ ওপৰলৈ যাম আৰু তাত চামগৈ অলপমান কি লগাইছে আকৌ ইয়াত প্ৰথম আহিয়ে খালি ওপৰত আহোঁ কাৰণ মোৰ ফুলখিনি চাবলৈ বিৰাট মন যায় আৰু ইয়াত ফুল ধুনীয়াকৈ লাগিছে ফুলখিনি ইয়াত দেখিছে ফুলৰ ইয়াত দুটাকৈ গুটিও লাগিছে এই ফুলটোৰ এই গছজোপা কিনিবলৈ গ'লে বহুত পৰেগৈ দাম কাৰণ এই গছজোপা হওঁতে বহুত দিন লাগে গুৰিটো দেখিছে এটা ডিজাইন এটা আছে গুৰিটোত গতিকে কৈছোঁ দেউতাক যে ইয়াৰ যদি গছৰ পুলি হয় থৈ দিবলৈ মোৰ ঘৰত লগাম আৰু তেতিয়া ফুলজোপাৰ এইটো গুটি লাগিছে এইটো বহুত দিনৰ মূৰত গতিকে ইয়াৰ পৰা গছ হ'ব বুলি আশা কৰি আছোঁ ইয়াৰ পৰা গছ হ'লে মনটো ভাল লাগিব কাৰণ এই গছজোপা পাবলৈ বহুত দিগদাৰ আৰু ডাঙৰ হওঁতে বহুত দিন লাগে কাৰণ ইয়াত দামো বহুত লয় পাতবিলাক দেখিছে ধুনীয়া একদম যেন পুৰা চিজিল ইয়াত পাতবিলাক ফুলবিলাক এনেকুৱা হয় ইয়াৰ এইটো এটা ফুল লাগিছে ইয়াত এইটো চাওক অমৰা সৰু সৰু অমৰা গুটি লাগিছে অমৰা গছ অকণমান গছডাল বেছি ডাঙৰ নহয় বাৰু এনেই গছৰ চাইজটো চাই পেলাই মানে ইয়াত টাবত ৰুইছে দেখি পেলাই ভাল লাগিছে ইমান সৰুতে অমৰা লাগিছে এইফালে ফুল লাগিছে অমৰা ইয়াতো লাগিব চাগে এতিয়া মায়ে খাবলৈ মাতিছে কিবা এটা হেডফোন বিচাৰি গোটেই ঘূৰি ফুৰিছোঁ কিন্তু এটাও নাই নহয় কলাৰফোন বিচাৰি ঘূৰি ফুৰিছোঁ এটাও ছাপৰ্ট নকৰে বয়াৰ কোম্পানী চালোঁ আৰু বেলেগ যি আছে চব চালোঁ কিন্তু এটাও ছাপৰ্ট নকৰে The next day. গুড মৰ্ণিং বন্ধুসকল ৱেলকাম টু মাই নিউ ব্লগ আৰু আজি মই গুৱাহাটীলৈ আহিছোঁ কৃষ্ণাক নিবলৈ ৰাতিপুৱাই উঠি পেলাই আজি
মুখ ধুলোঁ আৰু ওপৰৰ চাটখনলৈ আহিছোঁ। চাটখনত আহি পেলাই ভাল লাগে। অকণমান গৰম বিয়াত ইয়াত তেজপুৰত ৰাতি ইমান গৰম নালাগে। ধৰি লওক এনেকুৱা হৈছে যে মাজৰাতি উঠি পেলাই ফেনো বন্ধ কৰি দিওঁ, কিন্তু ইয়াত গুৱাহাটীত গৰম অলপমান। ইয়াত ৰাতি অকণমান অশান্তি লাগে ইয়াত, কাৰণ থকা মানুহবোৰৰ অভ্যাস হৈ গৈছে, কিন্তু ৰাতি মই বিয়াত গৰম পাওঁ ইয়াত। ইয়াত প্ৰদূষণৰ কাৰণে এনেকুৱা হয়। আৰু বাকী আমাৰ তাততো বৰষুণ দি আছে, কিন্তু মানে ইয়াত বৰষুণ দিয়া নাই। কালি গোটেই ৰাস্তাটো বৰষুণ পাইছোঁ। ট্ৰেইনত আহি ৰঙিয়ালৈকেতো বৰষুণে পালোঁ, কিন্তু ইয়াত আহিলেও কোনো বৰষুণৰ চিন চাপ নাই। গতিকে অলপমান গৰম আছে ইয়াত। চাওঁ এতিয়া আকৌ আজি মাইক এটা বিচাৰি যাওঁ। কালিতো নাপালোঁ, আজি চাওঁগৈ কিবা ছাপোৰ্ট কৰে নেকি। এতিয়া কালি ফেঞ্চিত বিচাৰিলোঁ, আজি চাওঁ লাষ্টকীয়াৰ ফালে বিচাৰি পেলাই। এই গণেশগুৰি ফ্লাইঅভাৰৰ ওপৰত এতিয়া পিছফালৰ দৃশ্যখিনি দেখি পেলাই ফটো নুঠাকৈ ৰ'ব নোৱাৰিলোঁ। তাতে মানে লাইটটো সেইটো সময়তে জ্বলাই দিলে, মানে গোটেইখিনি লাইটখিনি জ্বলি উঠিছে। ধুনীয়া লাগিছে এতিয়া পিছফালে চাবলৈ। দিয়া নালাগে, দেৰি যাওঁ। বাপৰে 10 মিনিটমান হৈ গ'ল, এতিয়ালৈকে পাৰে হ'ব পৰা নাই। ৰাস্তাটো ইমান ভিৰ হৈছে এতিয়া, পুৰা ভিৰ। পাৰ হ'ব কেনেকৈ এতিয়া? এইফালৰ পৰা একদম ভৰ্তি হৈ আছে।